প্ৰেইজ দ্য লৰ্ড। যোনে যোনে অনলাইন আছে তেওঁলোকলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি বহুত জেগাত আজি যীশু খ্ৰীষ্টৰ যি এটা আমাক নতুন নিয়ম আমাক দেখাই থৈ গৈছে, আৰু যীশু খ্ৰীষ্টই আমাক সদায় প্ৰতিদিনে আমি তেওঁক সোঁৱৰণ কৰি থাকিব লাগে। অকল আজিয়ে যে সোঁৱৰণ কৰিম এনেকৈ নহয়, সোমবাৰৰ পৰা মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, যিদিনাই হওক প্ৰতিটো ক্ষণতে আমি যীশুক সোঁৱৰণ কৰি থাকিব লাগে। কাৰণ কিয়, যীশু যদি নহা হ'লে তেনেহ'লে আজি আমি কোনো ইয়াত জীয়াই থাকিব নোৱাৰিলোঁ হয়। কাৰণ সেই ঈশ্বৰ যি ক্ৰোধৰ ঈশ্বৰ, সেই ঈশ্বৰ একেই যি ঈশ্বৰ, সেই একেই ঈশ্বৰক আজিও আমি প্ৰাৰ্থনা কৰোঁ। আজিও আমি তেওঁৰ নামত আমি গান গাওঁ। আজি সকলোকে স্বাগতম জনাইছোঁ, আৰু বিশেষকৈ আজি প্ৰথমবাৰৰ কাৰণে আমি ছ'চিয়েল মিডিয়াত আৰম্ভ কৰিছোঁ। আমি মিনিষ্ট্ৰীৰ পিনৰ পৰা আপোনালোকেও যদি কাৰোবাক শ্বেয়াৰ কৰিব বিচাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। আজি অলপ সময়ৰ কাৰণেহে আমি ঈশ্বৰৰ বাক্যলৈ যাম, কাৰণ কিয় আজি দেওবাৰ, নিজৰ নিজৰ মণ্ডলী থাকে, নিজৰ উপাসনা থাকে। সেই উপাসনাত যাবলৈ কাৰণেও যে একো অসুবিধা নহয়, তাৰ কাৰণে আজি অলপ সময় আমি এই অনলাইন যি আমি আৰম্ভ কৰিছোঁ আমি মিনিষ্ট্ৰীৰ পিনৰ পৰা, যি উদ্দেশ্য, এই উদ্দেশ্যটো হৈছে কি, কাৰণ কিয় বহুত মানুহ কিছুমানে গীৰ্জা যাব নোৱাৰে, আৰু যিবিলাকে গীৰ্জা যাব নোৱাৰে তেওঁলোকে যে এই অনলাইন জৰিয়তে তেওঁলোকে ঈশ্বৰৰ উপাসনা কৰিব পাৰে, যীশুখ্ৰীষ্টৰ আৰাধনা কৰিব পাৰে। আৰু সেইকাৰণে আমি এইটো অনলাইন আৰম্ভ কৰিছোঁ। মই আৰম্ভ কৰাৰ আগতে অলপমান ছুটিকৈ প্ৰাৰ্থনা কৰিম। সৰ্বশক্তিমান ত্ৰাণকৰ্তা, অতি মৰমীয়াল, অতি পবিত্ৰ প্ৰিয় প্ৰভু যীশু, তোমাক ধন্যবাদ দিছোঁ প্ৰভু। অতি মৰমীয়াল, অতি পবিত্ৰ প্ৰিয় প্ৰভু যীশু, এই যি ছ'চিয়েল মিডিয়া প্ৰভু যীশু, এই ছ'চিয়েল মিডিয়া প্ৰভু এই পৃথিৱীত আন্ধাৰৰ কাৰ্য হ'বলৈ কাৰণে প্ৰভু ইমান ব্যৱহাৰ হৈ আছে প্ৰভু যীশু। এই ছ'চিয়েল মিডিয়াতে প্ৰভু যীশু তোমাৰ পবিত্ৰ বাক্য, জীৱনদায়ক বাক্য, তোমাৰ শাস্ত্ৰ প্ৰভু, যি নিশ্বাসিত বাক্য প্ৰভু, সেই বাক্য প্ৰচাৰ কৰিবলৈ কাৰণে ব্যৱহাৰ কৰিব ওলাইছোঁ প্ৰভু যীশু। তুমিহে এই বাক্য প্ৰভু তুমি আগুৱাই লৈ যাবা প্ৰভু। তুমিহে এই বাক্যটো প্ৰভু কাক শুনিব লাগে প্ৰভু, যিবিলাকে হয়তো এনেকৈ জেগাত আছে যিবিলাকে এই বাক্য শুনিবলৈ কাৰণে সত্য বিচাৰি আছে কিন্তু সত্য পোৱা নাই প্ৰভু। জীৱন প্ৰভু তেওঁলোকে ক'ত যাম ক'ত নাযাম ইপিনৰ পৰা সিপিনে কৰি আছে প্ৰভু যীশু। কিন্তু প্ৰিয় প্ৰভু যীশু, যাক এই বাক্য দৰকাৰ প্ৰভু, এই বাক্য প্ৰভু যীশু তোমাৰ নামত মই ঘোষণা কৰিছোঁ প্ৰভু, এই বাক্য তেওঁ শুনিব আৰু তোমাৰ প্ৰতি প্ৰেম, তোমাৰ প্ৰতি বিশ্বাস বৃদ্ধি হ'বলৈ কাৰণে প্ৰভু যীশু মই ঘোষণা কৰিছোঁ প্ৰভু। ত্ৰাণকৰ্তা, অতি মৰমীয়াল, অতি পবিত্ৰ প্ৰিয় প্ৰভু যীশু, এই উপাসনা প্ৰভু যীশু তোমাৰ চৰণত ৰাখিছোঁ প্ৰভু। তুমি প্ৰথমৰ পৰা শেষৰলৈকে তুমি থাকি চলাই লৈ যাবা প্ৰভু। ধন্যবাদৰে মোৰ এই প্ৰাৰ্থনা ত্ৰাণকৰ্তা যীশুৰ নামত খুজিলোঁ, আমেন। আমি চাওঁ প্ৰথম ৰজাৱলী, 1 King চেপ্টাৰ 18 verse 21, প্ৰথম ৰজাৱলী 18 অধ্যায় 21 পদ। ইয়াত আমি এই যি পদটো প্ৰথমতে পঢ়ি ল'ম, তাৰপিছতে আমি ঈশ্বৰৰ বাক্যলৈ আগবাঢ়িম। And Elijah came unto all the people and said, How long halt ye between two opinions? If the Lord be God, follow him, but if Baal, then follow him. And the people answered him not a word. আমি এলিয়াৰ যি এইটো ঘটনা, আহাব ৰজাৰ লগত যি ঘটনা হৈছিলে বা ইজৰাইলৰ লগত যি এটা বলি উৎসৰ্গ কৰিবলৈ কাৰণে 450 ভাওবাদী, বালৰ ভাওবাদী আছিলে, পুৰোহিত আছিলে। এলিয়া অকলে ঈশ্বৰৰ ভাওবাদী আছিলে, আৰু এলিয়াই চেলেঞ্জ কৰিছে যে তোমালোকে কিমান দিন দুইটা কথাত তুমি থাকিবা, কিমান দিন তোমালোকে দুইটা বিশ্বাসত তোমালোকে থাকিবা, কিমান দিন তোমালোকে দুইটা ভৰিত, দুইটা ৰাস্তা, দুই জেগাত তোমালোকে থাকিবা। হয়তো তোমালোকে যদি যীশুক বিচাৰিছা, হয়তো তোমালোকে যদি ঈশ্বৰক বিচাৰিছা, তেনেহ'লে তোমালোকে ঈশ্বৰক তোমালোকে বিশ্বাস কৰা। হয়তো যদি তোমালোকে বালক তোমালোকে বিশ্বাস কৰিছা, তেনেহ'লে বাল দেৱতাকে তোমালোকে পূজা কৰা।
এই পদটো লোৱাৰ এটা কাৰণ হৈছে কাৰণ কিয় আমি বহুত বিশ্বাসী আজিও আমাৰ পৰিস্থিতি বহুতৰে আমাৰ এই পৰিস্থিতি হয় হয়তো আমি যীশুৰ লগতো থাকোঁ আৰু বালৰ লগতো থাকোঁ এই সংসাৰৰ লগতো থাকোঁ আৰু আত্মিক জীৱনতো আমি যীশুৰ লগতো থাকোঁ আকৌ সেই আত্মিক জীৱনতো আমি কি কৰোঁ আন্ধাৰৰ লগতো থাকোঁ তাৰমানে পোহৰৰ আত্মা আৰু আন্ধাৰৰ আত্মা দুয়োজনৰ লগতে আমি একেলগে আমি গৈ থাকোঁ আৰু সেইকাৰণে আমাৰ জীৱনত কি হয় বহুত সময়ত আমাৰ প্ৰাৰ্থনাবোৰ ঘূৰি নাহে আমি যি বিচাৰোঁ সেই ঈশ্বৰৰ পৰা আমাৰ প্ৰাৰ্থনাবোৰ ঘূৰি নাহে কাৰণ ঈশ্বৰে কৈছে কি যে লুকৱাৰ্ম কুহুমীয়া বিশ্বাসীক মই একো কৰিব নোৱাৰোঁ হয়তো তোমালোকে ঠাণ্ডা বা একেবাৰে গৰম হ'ব লাগিব কিন্তু আমি আজি এই জীৱনত আমি কি কৰোঁ সংসাৰৰ লগতো মিলি থাকিব বিচাৰোঁ আৰু ঈশ্বৰৰ লগতো মিলি থাকিব বিচাৰোঁ আমি যেতিয়া পোহৰৰ আত্মা আৰু আন্ধাৰৰ আত্মা তাৰ পাৰ্থক্য যেতিয়া আমি বুজি পাওঁ পোহৰৰ আত্মা কি আছে তাত প্ৰেম আছে কিন্তু আন্ধাৰৰ আত্মাত কি আছে তাত খং আছে পোহৰৰ আত্মাৰ যি ফল তাত শান্তি আছে কিন্তু আন্ধাৰৰ আত্মা কি হয় তাত আপোনাৰ যুদ্ধ বা ক্লেশ বা ইজনে সিজনে কাজিয়া কৰা এনেকৈ থাকে পোহৰৰ আত্মাৰ যি ফল আমাক পৰিষ্কাৰ কৰি ৰাখে কিন্তু আন্ধাৰৰ আত্মা কি কৰে তাক অশুচি কৰি ৰাখে পোহৰৰ আত্মা কি কৰে যিমান মূৰ্তি পূজাৰ পৰা আমাক পৃথকে ৰাখে কিন্তু আন্ধাৰৰ আত্মাই কি কৰে আমি মূৰ্তি পূজাৰ পিনে আমি দৌৰ মাৰোঁ আমাৰ জীৱনত বিভিন্ন ধৰণৰ আমাৰ হয়তো মূৰ্তি থাকিব পাৰে হয়তো আমাৰ জীৱনত স্বভাৱটোও এটা মূৰ্তি থাকিব পাৰে আমাৰ জীৱনত আমাৰ নিজৰ স্বভাৱটোও এটা মূৰ্তি হৈ থাকিব পাৰে আমি হয়তো মোবাইলটো এৰিব নোৱাৰোঁ আমি কিছুমান দেখোঁ কেতিয়াবা আমি যেতিয়া বিশ্বাসীসকলক আমি দেখোঁ যে তেওঁলোকে মোবাইলটো অনবৰতে তেওঁলোকক লাগিব মোবাইলটো যদি নহয় তেওঁলোকে গীৰ্জাটো বহিব নোৱাৰে গীৰ্জাত বহি থাকিলেও মোবাইল চলাই থাকিব সেইটো এটা এডিকশ্যন আৰু সেইটো এটা নিচা আৰু সেই নিচাটো যদি আমাৰ জীৱনত থাকে তেনেহ'লে আমি সেই জগতৰ লগতো থাকোঁ আৰু আমি ঈশ্বৰৰ লগতো আমি থাকিব বিচাৰোঁ আৰু সেই এলিয়াই কৈছে যে তোমালোকে দুটা কথাত কিমান দিন থাকিবা হয়তো ঈশ্বৰৰ বিশ্বাস কৰিছা যদি সম্পূৰ্ণ ঈশ্বৰৰ বিশ্বাসত আহা আৰু যদি তোমালোকে বাল দেৱতাক যদি তোমালোকে বিশ্বাস কৰিছা এই সংসাৰক যদি বিশ্বাস কৰিছা তেনে এই মূৰ্তিক বিশ্বাস কৰিছা তেনেহ'লে এই মূৰ্তিত তোমালোকে থাকা আমি এই পোহৰৰ আত্মা আমাৰ কি কৰে আমাক শান্তি দিয়ে কিন্তু আন্ধাৰৰ আত্মাই কি কৰে আমাক হয়তো খং ৰোগ মাৰ্ডাৰ এইবিলাক দিয়ে আৰু এই সকলো এডিকশ্যন এই সকলো নিচাবোৰ আমাক কি কৰে পোহৰৰ আত্মাই আমাক পৃথক হ'বলৈ কাৰণে শিকায় কিন্তু আন্ধাৰৰ আত্মাই কি কৰে এই নিচা যিকোনো আমাৰ জীৱনত নিচা হ'ব পাৰে এই নিচাৰ প্ৰতি আমাক আগুৱাই লৈ যায় মই খালি এটাই ক'ব বিচাৰোঁ বি ইন খ্ৰাইষ্ট অৰ ডোণ্ট বি ইন খ্ৰাইষ্ট হয়তো প্ৰভু যীশুৰ খ্ৰীষ্টত আহা নহ'লে আন্ধাৰতে গুচি যোৱা তেতিয়া ঈশ্বৰে আমাৰ জীৱনত কাম কৰিব পাৰে আৰু ঈশ্বৰে যি আমাৰ জীৱনত আমাৰ উদ্দেশ্য ৰাখিছে সেই উদ্দেশ্য আমাৰ জীৱনত সম্পূৰ্ণ কৰিব পাৰে আমাৰ জীৱনত প্ৰভু যীশুৱে আমাৰ জীৱনত তেওঁৰ এটা উদ্দেশ্য আছে আমি যিমানকেইজনে আমি ইয়াত বহি আছোঁ আমি ইয়াত আকস্মিকভাৱে আমি বহি থকা নাই কাৰণ ঈশ্বৰে আজিৰ দিনটো এই নিৰ্ধাৰিত সময় কৰা হৈছে যে আজি আমি ঈশ্বৰৰ বাক্য কিবা এটা শুনিব লাগিব কাৰণ এই ঈশ্বৰৰ বাক্য কি কৈছে তিমথীত কি কৈছে কি এই ঈশ্বৰৰ বাক্যটো তোমাৰ জীৱনত কাৰেকশ্যন কৰিবলৈ কাৰণে শুধৰণি কৰিবলৈ কাৰণে লিখা হৈছে আৰু আজি আমি যিমান বিশ্বাসী আছোঁ এই বিশ্বাসী আমাৰ জীৱনটো শুধৰণি কৰিব দৰকাৰ আৰু এই ইজৰাইলীসকলে কি কৰিছিলে তেওঁলোকে ঈশ্বৰক বিশ্বাসো কৰে আকৌ এইপিনে বাল দেৱতাৰ পিনেও বিশ্বাস কৰে আৰু আত্মিক জীৱনত আমাৰো আজি যি দশা এই দশাটো আমাৰ আত্মিক জীৱনত একেই আৰু সেইকাৰণে আমি যদি যাত্ৰা পুস্তকত যেতিয়া আমি চাওঁ মিছৰ দেশৰ পৰা কানান দেশলৈকে যেতিয়া আনিলে তাত আমি সকলোৱে জানো যে একেবাৰে কমপ্লেইন কোনে কৰি আছিলে
খাবলৈ পানী নাই, খাবলৈ মাংস নাই, খাবলৈ আহাৰ নাই, থাকিবলৈ জাগা নাই, মৰুভূমিত আমাক মৰিবলৈ কাৰণে লৈ আহিছে। এই কমপ্লেইন কোনে কৰি আছিলেনো? এই কমপ্লেইনটো যিসকলে ইংৰাজীত লিখা আছে মিক্সড মাল্টিটিউড বুলি কৈ লিখা আছে। এইটো গণনা পুস্তক 11 অধ্যায় আমি 4 পদত যদি আমি পঢ়োঁ, তাত লিখা আছে ইজৰাইলী প্ৰকৃত যিমান ইজৰাইলী আছিলে সেই ইজৰাইলীসকলে কমপ্লেইন কৰা নাছিলে। প্ৰথম আৰম্ভণিটো যিবিলাকে বিশ্বাসত মানে 50-50, যিবিলাক বিশ্বাসত 50-50, সেই বিশ্বাসৰ 50-50টোত আমি যিবিলাক আছিলে ঠিক একেৰূপে কানান দেশলৈ যি যাত্ৰা, মৰুভূমিৰ যাত্ৰা, সেই যাত্ৰাটো যদি আমি চাওঁ, তাত লিখা আছে কোনে কমপ্লেইন কৰিছিলে। গণনা পুস্তক নাম্বাৰ্ছ চেপ্টাৰ 11 ভাৰ্ছ 4, গণনা পুস্তক 11 অধ্যায় 4 পদ। মই ইংৰাজীতে পঢ়ি দিছোঁ। And the mixed multitude that was among them fell a lasting, and the children of Israel also wept again and said, Who shall give us flesh to eat? Mixed multitude. আৰু সেইটোৱে যিবিলাকৰ মিক্সড মাল্টিটিউড মানে যিবিলাকৰ মাক ধৰি লওক ইজৰাইলী আৰু দেউতাক ধৰি লওক মিছৰীয়া হয়, বা মাক মিছৰীয়া বা দেউতাক ইজৰাইলী, যি মাক দেউতাক সম্পূৰ্ণ ইজৰাইলী নহয়, সেইবিলাকক এটা মিক্সড মাল্টিটিউড বুলি কোৱা হৈছে। আৰু তেওঁলোকেহে এই গোটেই যাত্ৰাটোত তেওঁলোকে কমপ্লেইন কৰি আছিলে। আমাৰ আত্মিক জীৱনতো যেতিয়া আমি বিশ্বাসত যীশুৰ লগতো থাকিম, আকৌ এইপিনে জগতৰ লগতো থাকিম, আমাৰ আত্মিক জীৱনতো কি হয়? আমাৰ আত্মিক জীৱনতো আমি আমাৰ জীৱনত কমপ্লেইন আহি থাকে। আমাৰ জীৱনত এই যদি কমপ্লেইন থাকে, তেনেহ'লে আমি জানিব লাগে যে আমি কুহুমীয়া বিশ্বাসী হয়। আৰু সেইকাৰণে যি প্ৰথম ৰজাৱলী 18 অধ্যায় 21 পদত যি আমি পঢ়িছোঁ যে 1 King চেপ্টাৰ 18 ভাৰ্ছ 21, তাত কি লিখা? এলিয়াই কি কৈছে যে কিমান দিন তোমালোকে দুইটা কথাত তুমি থাকিবা? ঈশ্বৰৰ লগত থাকা, নহ'লে জগতৰ লগত থাকা। আজি আমি যদি যীশুক গ্ৰহণ কৰিছোঁ, তেনেহ'লে যীশুৰ লগত থাকক, নহ'লে জগতৰ লগত থাকক। এটা মই অলপমান এই মোৱানা বুলি ক'লে বহুতে বাইবেলৰ এইটো চিনি নাপায়, কিন্তু মোৱানা এজন ব্যক্তি আছিলে। আৰু মোৱানাৰ বিষয়ে যেতিয়া আমি পঢ়োঁ, তেওঁৰ জীৱনটো, তেওঁ বহুত ভাল বিশ্বাসী আছিলে। তেওঁ গিৰিয়েক ঘৈণীয়েক দুজন ভাল বিশ্বাসী আছিলে। আৰু সেইটোৱে জাজেছটো অসমীয়াত কি বুলি কয়? ৰুথৰ আগত জাজেছ চেপ্টাৰ 13 ভাৰ্ছ, গোটেই চেপ্টাৰ 13টো পঢ়িলে মনোৱা বুলি কৈ এজন ব্যক্তি আছিলে। আৰু সেই ব্যক্তি কথা লিখা গৈছে। মই এনে ভাৰ্ছ 2টো এবাৰ পঢ়ি দিছোঁ। And there was a certain man of Zorah, of the family of Danite, whose name was Manoah, and his wife was barren and bare not. মনোৱা বুলি কৈ এজন ব্যক্তি আছিলে, আৰু তেওঁ বহুত ভাল বিশ্বাসী আছিলে। আৰু তেওঁ গিৰিয়েক ঘৈণীয়েক দুয়োজনে বহুত ভাল বিশ্বাসী, কিন্তু তেওঁলোকৰ একো সন্তান নাছিলে। এই মনোৱা কোন আছিলে? আমি যদি কওঁ চেমছনৰ দেউতাক। চেমছন বুলি ক'লে আমি চবেই চিনি পাওঁ, কিন্তু চেমছনৰ দেউতাক আছিলে মনোৱা। আৰু চেমছন জন্ম হোৱাৰ আগতেই তেওঁ পিতৃ মাতৃ ঈশ্বৰৰ বিশ্বাসী আছিলে, তেওঁলোকৰ সন্তান নাছিলে। আৰু তেওঁলোকে সন্তান নাথাকাৰ পিছতো ঈশ্বৰৰ ইমান ভাল বিশ্বাসী, আৰু এটা সময় আহিলে ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিলে যে তোমাৰ এটা সন্তান জন্ম হ'ব আৰু তাৰ নাম চেমছন হ'ব। আৰু এই চেমছনৰ আমি গোটেই কাহিনীটো আমি জানো, ছানডে স্কুলৰ পৰা আমি সকলোৱে শুনি আহি আছোঁ। আৰু চেমছনৰ জীৱনতো আমি দেখিছোঁ ঈশ্বৰৰ আশীৰ্বাদ। আৰু তেওঁ প্ৰত্যেকটো ঈশ্বৰে মনোৱাক কেনেধৰণে চেমছনক ডাঙৰ কৰিব লাগে
সকলোবোৰ তেওঁ কৈছিলে। আৰু মনোৱাই যেতিয়া প্ৰাৰ্থনা প্ৰথমতে যেতিয়া স্বৰ্গদূত আহিলে, স্বৰ্গদূত মনোৱাৰ ওচৰলৈ অহা নাছিলে। মই যিটো ক'ব বিচাৰিছোঁ যে আমি কেতিয়াও এই বিশ্বাসটো আমি ঈশ্বৰৰ লগত থাকোঁ, কিন্তু আমাৰ প্ৰায় বিশ্বাসটো আমাৰ কি হয়, এই মনোৱাৰ নিচিনাও হয়। স্বৰ্গদূত প্ৰথমতে আহি পেলাই তেওঁৰ ঘৈণীয়েকৰ লগত কথা পাতিলে, আৰু ঘৈণীয়েকৰ লগত যেতিয়া কথা পাতিলে যে তোমাৰ প্ৰসৱত এটা সন্তান জন্ম হ'ব, আৰু ঘৈণীয়েকে লগে লগে বিশ্বাস কৰিলে। আৰু লগে লগে বিশ্বাস কৰাৰ পাছত তেওঁ লৌৰ মাৰি গ'ল আৰু নিজৰ স্বামীক ক'লে যে মই ঈশ্বৰৰ দাসক লগ পাইছোঁ, এজন স্বৰ্গদূতক লগ পাইছোঁ, তেওঁ যি আকাৰ একেবাৰে উজ্জ্বল হৈ আছে। আৰু তেওঁ লগে লগে বিশ্বাস কৰিলে, আৰু বিশ্বাস কৰাৰ পিছত ক'লে কি যে তেওঁ মোক কৈছে যে মোৰ সন্তান হ'ব বুলি কৈ তেওঁ লগে লগে বিশ্বাস কৰিলে। কিন্তু মনোৱাই কি কৰিলে? বিশ্বাস কৰিছে, ভাল কথা, কিন্তু তেওঁ আকৌ এবাৰ তেওঁ ঈশ্বৰৰ ওচৰলৈ প্ৰাৰ্থনা কৰিলে যে ঈশ্বৰ, তুমি যদি আমাক আশীৰ্বাদ কৰিছা, তুমি যদি আমাক আকৌ এবাৰ সেই ব্যক্তিজন আকৌ এবাৰ মোৰ ঘৰলৈ আহক। আৰু প্ৰাৰ্থনাটো এনেকৈ কৰিলে যে আমি যদি সন্তানটো হয়, আমি সন্তানটো কেনেকৈ আগুৱাই বঢ়াব লাগে, তেওঁৰ জীৱনত কেনেকৈ আমি জীৱনত আকৌ আগুৱাই লৈ যাব লাগে, আকৌ তেওঁ প্ৰাৰ্থনা কৰিলে। তেওঁ ঘৈণীয়েকে লগে লগে বিশ্বাস কৰিলে। ঘৈণীয়েকে আহি পেলাই তেওঁ গিৰিয়েকক স্বামীক ক'লে যে ঈশ্বৰৰ দাসে মোক আশীৰ্বাদ কৰিছে যে মোৰ সন্তান হ'ব, লগে লগে বিশ্বাস কৰিলে। কিন্তু মনোৱাই কি কৰিলে? দ্বিতীয়বাৰ প্ৰাৰ্থনা কৰিলে, আৰু সেই প্ৰাৰ্থনাটো ভাল কথা, ঈশ্বৰে শুনিলে। আৰু ঈশ্বৰে যেতিয়া শুনিলে, সেই শুনাৰ পিছত ঈশ্বৰে আকৌ এবাৰ স্বৰ্গদূতক পঠাই দিলে, আৰু স্বৰ্গদূত আকৌ আহিলে, কিন্তু এইবাৰ মনোৱাৰ ওচৰলৈ অহা নাই। প্ৰথমবাৰো মনোৱাৰ ওচৰত অহা নাই, দ্বিতীয়বাৰো মনোৱাৰ ওচৰত অহা নাই। মই কিয় কৈ আছোঁ মনোৱাৰ ওচৰত কিয় অহা নাই বুলি কৈ পেলাই? প্ৰথমবাৰো মনোৱাৰ ওচৰত অহা নাই, কাৰ ওচৰত আহিলে? ঘৈণীয়েকৰ ওচৰত আহিলে। দ্বিতীয়বাৰো যেতিয়া প্ৰাৰ্থনা কোনে কৰিলে? মনোৱাই প্ৰাৰ্থনা কৰিলে, কিন্তু স্বৰ্গদূত কাৰ ওচৰলৈ আহিলে? তেওঁৰ ঘৈণীয়েকৰ ওচৰলৈ আহিলে। মই ভাৰ্ছ 8 আৰু 9টো মই পঢ়ি দিছোঁ। Judges chapter 13 verse 8 and 9. Then Manoah entreated the Lord and said, O my Lord, let the man of God which thou didst send come again unto us, and teach us what we shall do unto the child that shall be born. বহুত ভাল প্ৰাৰ্থনা। Verse 9 যেতিয়া আমি পঢ়িম, and God hearkened the voice of Manoah, and the angel of God came again unto the woman, and she sat in the field, but Manoah her husband was not with her. আকৌ দ্বিতীয়বাৰো কাৰ ওচৰত দেখা পালে? দ্বিতীয়বাৰো সেই স্বৰ্গদূত কাৰ ওচৰলৈ আহিলে? তেওঁৰ ঘৈণীয়েকৰ ওচৰলৈ আহিলে, আৰু দ্বিতীয়বাৰো সেই তেওঁ ঘৈণীয়েকৰ ওচৰলৈ আহিলে। আৰু সেইকাৰণে বিচাৰকৰ্তাত যি লিখা আছে, বিচাৰকৰ্তা 13 অধ্যায়ত যি আমি এতিয়া পঢ়িছোঁ, বিচাৰকৰ্তা 13 অধ্যায় আমি গোটেই অধ্যায়টো পঢ়িলে আমি এই মনোৱাৰ বিষয়লৈ আমি জানো। আৰু সেই বিচাৰকৰ্তা যি আমি 13 অধ্যায় 9 পদত ইয়াত কি লিখা আছে যে আকৌ দ্বিতীয়বাৰ স্বৰ্গদূত আহি পেলাই তেওঁৰ ঘৈণীয়েকৰ ওচৰলৈ আহিলে। আৰু যেতিয়া তেওঁ ঘৈণীয়েকে আকৌ লৌৰ মাৰি পেলাই নিজৰ স্বামীৰ ওচৰলৈ গ'ল, যে আকৌ দ্বিতীয়বাৰ স্বৰ্গদূতটো আহিছে, আকৌ কৈছে যে মোৰ সন্তান হ'ব, কেনেকৈ ডাঙৰ দীঘল কৰিব লাগে, তেওঁ চুলিৰ খুৰ লগাব নালাগিব, তেওঁ চুলি লাম্বা থাকিব, আৰু মই কেতিয়াও দ্ৰাক্ষাৰস কৰিব নোৱাৰোঁ, মই কেতিয়াও অশুচি বস্তুবোৰ মই খাব নোৱাৰোঁ। এই সকলোবোৰ তেওঁক আদেশ দিলে। আৰু আকৌ আহি পেলাই স্বামীক ক'লে। স্বামীয়ে ক'লে হয় নেকি? আকৌ তেওঁ মনোৱাই কি কৰিলে? আকৌ দৌৰি গৈ পেলাই এতিয়া স্বৰ্গদূতটোক লগ পালে। এতিয়া স্বৰ্গদূতক সুধিলে যে আমি কেনেকৈ সন্তানটি আমি ডাঙৰ দীঘল কৰিম? এতিয়া স্বৰ্গদূতে ক'লে কি, মই তোমাৰ ভাৰ্যাক মই সকলোবোৰ কোৱা আছে, তথাপিও আকৌ এবাৰ মই কৈ দিওঁ। স্বৰ্গদূতে আকৌ এবাৰ ক'লে, আৰু যেতিয়া ক'লে তাৰ পাছতে কিন্তু এতিয়াও মনোৱাও স্বৰ্গদূত বুলি কৈ এতিয়াও বিশ্বাস কৰা নাই। মই সেইকাৰণে কৈছোঁ যে স্বৰ্গদূত কাৰ ওচৰলৈ আহিছিলে? তেওঁৰ ঘৈণীয়েকৰ ওচৰলৈ আহিছিলে, মনোৱাৰ ওচৰলৈ অহা নাই। স্বৰ্গদূত আকৌ দ্বিতীয়বাৰো যেতিয়া আহিলে, ঘৈণীয়েকৰ ওচৰলৈ আহিলে, তেওঁ মনোৱাৰ ওচৰলৈ অহা নাই। কিন্তু ঈশ্বৰৰ বাক্যত কি কৈছে? দুয়োজনে ধাৰ্মিক আছিলে। আমি আমাৰ জীৱনত আমি ধাৰ্মিকতাৰ জীৱন আমি কটাই থাকিব পাৰোঁ, কিন্তু আমি যিটো সেই বিশ্বাসটো ঈশ্বৰে যি আমাক বিচাৰিছে, হয়তো সেই বিশ্বাসত আমি আগবাঢ়িব পৰা নাই। মই যি কথা ক'ব বিচাৰিছোঁ, আমি কিমান দিন দুটা ভৰিত আমি নাও দি থাকিম? দুইটা ভৰি দুইটা নাও বুলি কয় অসমীয়াত।
কিমান দিন আমি দুই ভৰি দুই নাৱত থাকিম আমি যদি যীশুক বিশ্বাস কৰিছোঁ তেনেহ'লে সম্পূৰ্ণ আমি বিশ্বাস কৰিব লাগিব কাৰণ তেওঁ বাক্যত লিখা যদি আছে মোৰ নামেৰে তুমি যিয়ে খুজিবা মোৰ নামেৰে তুমি যিয়ে খুজিবা তাকেই তোমাক দিয়া হ'ব আৰু যেতিয়া তুমি প্ৰাৰ্থনা কৰিবা আৰু তুমি খুজিবা তেতিয়া তুমি পালো বুলি অলৰেডি তুমি বিশ্বাস কৰিবা বুলি কৈছে কিন্তু বহুত সময়ত আমি প্ৰাৰ্থনা কৰোঁ চাওঁচোন প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰে কি কৰেনো বুলি কওঁ সেই বিশ্বাসৰ লেভেলটো আমাৰ হয়তো এতিয়ালৈকে আমাৰ বাঢ়া নাই হয়তো আমি ধাৰ্মিকতাৰ জীৱন আমি কটাই থাকিব পাৰোঁ আমি ইজনে সিজনৰ সকলো ঈশ্বৰৰ বাক্যৰ মতে চলি থাকিব পাৰোঁ কিন্তু মই যিটো কথা ক'ব বিচাৰিছোঁ সেইটো হৈছে কি আমাৰ বিশ্বাসৰ যিটো লেভেল সেই লেভেলটো ঈশ্বৰে যি বিচাৰিছে সেই ঈশ্বৰৰ সেই বিশ্বাসৰ আমি সেই লেভেলটোত যেতিয়া যাম ঈশ্বৰৰ বাক্য সম্পূৰ্ণ আমাৰ জীৱনত হ'বই মই কিয় বিশ্বাস কৰা নাই বুলি কৈছোঁ 16 পদটো যদি আমি যেতিয়া পঢ়োঁ তেতিয়া আমি তাত দেখা পাওঁ বিচাৰকৰ্তা 13 অধ্যায় 16 পদত And the angel of the Lord said unto Manoah, Thou detain me, I will not eat of thy bread. And if thou wilt offer a burnt offering, thou must offer it unto the Lord. For Manoah knew not that he was an angel of God. মনোৱাই বিশ্বাসে নকৰিলে স্বৰ্গদূতে তেওঁৰ লগত নিজে স্বয়ং কথা পাতি আছে আৰু তেওঁ সেই স্বৰ্গদূতকহে উৎসৰ্গ কৰিবলৈ কাৰণে তেওঁ বিচাৰিছে তেতিয়া স্বৰ্গদূতজনে কি ক'লে নাই তুমি মোক উৎসৰ্গ কৰিব নালাগে তুমি যহোৱাক তুমি উৎসৰ্গ কৰা মই তেওঁৰ এজন দূত বুলিও কোৱা নাই তুমি যহোৱাক উৎসৰ্গ কৰা তথাপিও তেতিয়া মনোৱাই কি কৰিলে এণ্ড মনোৱা নিউ নট ডেট হি ৱাজ দ্য এঞ্জেল অফ গড আমি বহুত বিশ্বাসী কি কৰোঁ আমি মানুহকহে সন্তুষ্ট কৰিবলৈ কাৰণে আমাৰ আত্মিক জীৱনটো আমি বাঢ়োঁ মানুহকহে সন্তুষ্ট কৰিবলৈ কাৰণে আমি আগুৱাই যাওঁ কিন্তু যেতিয়া তেওঁ উৎসৰ্গ কৰাৰ পিছত যেতিয়া তেওঁ বেদীত উৎসৰ্গ কৰিলে আৰু ধোঁৱা যেতিয়া ওলালে আৰু সেই ধোঁৱা যেনেকৈ ওপৰত গ'ল মনোৱাও সেই ক্ষমা কৰিব স্বৰ্গদূতো সেই ধোঁৱাৰ লগত কি হ'ল স্বৰ্গলৈ উঠি গ'ল আৰু তেতিয়াহে মনোৱাই বিশ্বাস কৰিছে যে এওঁ স্বৰ্গদূত আছিলে বুলি কয় মনোৱাৰ লগত কথা পাতিলে মনোৱাৰ লগত বহিলে মনোৱাৰ লগত থাকিলে মনোৱাৰ লগত কথা চব হ'ল তথাপিও তেওঁ স্বৰ্গদূত বুলি কৈ বিশ্বাস কৰা নাই আজি আমাৰ জীৱনত এই বাক্যত চব লিখা আছে বাক্য আমাৰ লগত আছে কিন্তু বিশ্বাসৰ যিটো লেভেল সেই বিশ্বাসৰ লেভেলটো হয়তো চাগে আমাৰো আজিও এই মনোৱাৰ নিচিনা হৈ আছে বাৰে প্ৰতি আমি চিনবোৰ বিচাৰি ফুৰোঁ গিডিয়নৰ নিচিনা পানী শুকাব লাগে পানী শুকাব নালাগে কাপোৰ পাৰি ৰাখি গৈছে নাই ভিজিব নালাগে বিভিন্ন ধৰণৰ চিন প্ৰভু যীশুৱে কৈছে কি তুমি মাথো বিশ্বাস তুমি সৰিয়হ গুটিৰ নিচিনা বিশ্বাস কৰা তেনেহ'লে এই পাহাৰটোকো যদি কোৱা এই পাহাৰটো ইয়াৰ পৰা সমুদ্ৰত গৈ পেলাই পৰিব কিন্তু আজি আমাৰ এই বিশ্বাসৰ স্তৰটো যি মই ক'ব বিচাৰিছোঁ যীশুত যদি বিশ্বাস ৰাখিছে একদম 100% বিশ্বাস ৰাখক আৰু যদি যীশুত বিশ্বাস ৰখা নাই তেনেহ'লে মাজত যেতিয়া আমি থাকোঁ এই আমাৰ জীৱনটো ধাৰ্মিকতাৰ জীৱন আমি কটাব পাৰোঁ কিন্তু মনোৱাৰ নিচিনা হৈ থাকিব পাৰোঁ চব বস্তু ঈশ্বৰৰ বাক্য ইয়াত লিখা আছে প্ৰায় আহে সোধে যে ছাৰ পাষ্টাৰজী মই অমুক ছোৱালী এটা ভাল পাইছোঁ অমুক ল'ৰা এটা ভাল পাইছোঁ কিন্তু ঈশ্বৰৰ বাক্যত যদি লিখা আছে এইটো তুমি যদি যীচুক গ্ৰহণ কৰিছা তেনেহ'লে তোমাৰ আন্ধাৰৰ লগত একো কাৰ্য হ'ব নালাগে তেনেহ'লে এইটো চাফাকৈ লিখা আছে আমি ঈশ্বৰৰ বাক্যত গোটেইখিনি লিখা আছে তথাপিও আমি কি কৰোঁ আমি ছাইড হৈ পেলাই যাওঁ আমি হয়তো বাকী বহুতখিনি বিষয়ত আমি ধাৰ্মিকতাৰ জীৱন আমি কটাব পাৰোঁ এই মনোৱাৰ জীৱনতো তেনেকৈ আছিলে আৰু সেইকাৰণে এলিয়াই যিটো কৈছে যে হাউ লং উইল ইউ ষ্টে ইন টু অপিনিয়ন তোমালোকে দুইটা কথাত কিমান দিন থাকিবা হয়তো ঈশ্বৰ জিহুৱালৈ আহা নহ'লে তোমালোকে পৃথিৱীলৈ তোমালোকে যোৱা আজি মোৰ আজি বাৰ্তাটো ৰাখিব বিচাৰিছোঁ আমি কিমান দিন যীচুক গ্ৰহণ কৰিছোঁ কিন্তু গ্ৰহণ কৰাৰ পিছত আমি যীচুৰ লগত থকাৰ পিছতো আমি বিশ্বাস সম্পূৰ্ণ কৰিছোঁ নে নাই নে দুটা অপিনিয়নত দুটা কথাত এতিয়াও আমি আছোঁ sometimes we are
আৰু এটা অলপ উদাহৰণ দি পেলাই মই সমাপ্ত কৰিব বিচাৰিম। চিচেৰাৰ কথা আমি সকলোৱে জানো। জাবিন সেনাৰ ৰজাৰ যি তেওঁ কেপ্টেইন আছিলে। কিমান বিশাল সেনা। দেবৰাৰ কথা আমি চবেই জানো। দেবৰাই কোনো ইজৰাইলত কোনো পুৰুষ এটা নাছিলে থিয় হ'বলৈ কাৰণে। দেবৰা তাত বিচাৰ কৰিছিলে এজন মাইকী মানুহ হৈ পেলাই। আৰু দেবৰাই তেতিয়া বাৰাকক মাতিলে, ক'লে কি যে ঈশ্বৰ জিহুৱাই চিচেৰাক আজি আমাৰ হাতত সমৰ্পণ কৰিব। যোৱা নেফতালি, জেবুলুন তেওঁলোকক লৈ পেলাই সেনা লৈ পেলাই 10,000 সেনা লৈ পেলাই তেওঁক আক্ৰমণ কৰা। কিন্তু বাৰাকে কি ক'লে? বাৰাকে ক'লে কি, আমি পদটো পঢ়িম, বিচাৰকৰ্তা 4 অধ্যায়, জাজেছ চেপ্টাৰ 4, Judges chapter 4 verse 8. And Barak said unto her, If thou wilt go with me, then I will go, but if thou wilt not go with me, then I will not go. বাৰাকে কি ক'লে? 4 অধ্যায় 8, বিচাৰকৰ্তা 4 অধ্যায় 8 পদ, Judges chapter 4 verse 8. বাৰাকে কি ক'লে? দেবৰা, তুমি যদি মোৰ লগত যোৱা, তুমি যদি আমাৰ লগত যোৱা, তেনেহ'লে আক্ৰমণ কৰিব যাম। তুমি যদি আমাৰ লগত নোযোৱা, তেনেহ'লে আক্ৰমণ কৰিব নাযাওঁ। তেওঁ এজন মতা মানুহ। আৰু সেই মাইকী মানুহৰ তেওঁ বিচাৰিছে। আৰু সেই মাইকী মানুহজনে ঈশ্বৰ জিহুৱাই কৈছে যে যোৱা আক্ৰমণ কৰা, কিন্তু তেওঁ সেই বাক্যত বাৰাকে সেই বাক্যত বিশ্বাস নকৰিলে। বাৰাক ইজৰাইলী আছিলে, সাহসী সেনা আছিলে, কিন্তু চিচেৰাৰ আগত তেওঁ ভয় পদুৰা। আজি ঈশ্বৰৰ বাক্যত কৈছে কি, তুমি ঘৰৰ পৰা ওলোৱাৰ লগে লগে মই তোমাৰ প্ৰত্যেকটো খোজত মই সুৰক্ষা দিম। কিন্তু আজি আমি ঘৰৰ পৰা ওলোৱাৰ লগে লগে এটা ভয়ত কেতিয়াবা আমি ওলাওঁ, যদি ইয়াক ঈশ্বৰৰ বাক্য কওঁ তেনেহ'লে হয়তো আমি মাৰ খাব লাগিব, চৰ খাব লাগিব। বিশ্বাসটো ক'ত? কিমান দিন আমি দুইটা স্তৰত আমি থাকিম? যেতিয়া আমাৰ বিশ্বাসৰ লেভেলটো ঈশ্বৰে বিচৰা সেই লেভেলটোত আহিব, তেতিয়া ঈশ্বৰে আমাৰ জীৱনত তেওঁৰ যি আমি এটা পাত্ৰ, এই পাত্ৰটোক তেওঁ ব্যৱহাৰ সম্পূৰ্ণ কৰিবই। এই পাত্ৰটোক ব্যৱহাৰ কৰিবলৈ কাৰণে তেওঁ কেইটামান আমাৰ বিশ্বাসটো আমাৰ বিচাৰি থাকে। মই ইমানখিনিয়ে আপোনালোকক জাষ্ট এটা এনকাৰেজ কৰিব বিচাৰিম। ঈশ্বৰৰ বাক্যত যদি লিখা আছে, সম্পূৰ্ণ বিশ্বাস কৰক। আৰু ঈশ্বৰৰ বাক্যত সম্পূৰ্ণ চব কথা লিখা আছে। আৰু সেইকাৰণে দেবৰাই কি ক'লে? যিহেতু ঈশ্বৰ জিহুৱাই বাৰাক তোমাক পুৰুষ হয়, এই সন্মানটো তোমালোকক দিব লগা আছিলে, কিন্তু আজি এই সন্মানটো কি হ'ব? নাৰীৰ হাতত যাব। আৰু সেইকাৰণে আমি যদি 21 পদত যদি আমি পঢ়োঁ, বিচাৰকৰ্তা 4 অধ্যায় 21 পদত পঢ়োঁ, জাইল বুলি কয়। Then Jael, Heber's wife, took a nail of the tent and took an hammer in her hand and went softly unto him and smote the nail unto his temple and fastened it unto the ground, and he was fast asleep and weary, so he died. আমি গোটেই বিষয়টো আমি জানো, সেইকাৰণে মই ওপৰেহে মই কৈছোঁ। আৰু সন্মানটো কাৰ ওচৰলৈ গ'ল? জাইল, তিৰোতা মানুহ। আজি আমাৰ জীৱনতো বহুত পুৰুষে আমি কি কৰোঁ? আমাৰ জীৱনত পুৰুষে আমি কি কৰোঁ যে তিৰোতা মানুহে কিছুমান এইটো বিষয় কৰিব লাগে নালাগে, এইবিলাক বিষয় লৈ লাগি থাকোঁ। কিন্তু হয়, ঈশ্বৰৰ বাক্যত লিখা আছে প্ৰথমটো পুৰুষকে সন্মান দিব। প্ৰথম পুৰুষকে ঈশ্বৰে মনোনীত কৰে। ইয়াতো দেবৰাই যি প্ৰথম মনোনীত কৰিছিলে, পুৰুষক মনোনীত কৰিছিলে। কিন্তু যেতিয়া কোনো পুৰুষে নাই, তেতিয়া সেই সন্মানটো কাৰ ওচৰলৈ গ'ল? জাইল, তিৰোতাৰ ওচৰলৈ গ'ল। আজি হয়তো আমাৰ মণ্ডলী বা হয়তো আমাৰ সমাজত বা আমাৰ চাৰিওপিনে থকাত হয়তো প্ৰথমতে ঈশ্বৰ জিহুৱাৰ যিটো এটা হেৰাৰ্কি, সেইটো হৈছে কি প্ৰথম পুৰুষকে বিচাৰিব। কিন্তু যেতিয়া তাত কোনো পুৰুষ নাপাব,
তেতিয়া সেই সন্মান বা সেই কাৰ্যটো তেতিয়া মহিলাক লৈ পেলাই যায়। আৰু সেই কাৰ্যটো যিটো পুৰুষক বাৰাকক দিছিলে আৰু সেই কাৰ্যটো পিছত কাৰ লৈ গ'ল? জাইললৈ গ'ল, এজন মহিলালৈ গ'ল। আজি আমাৰ জীৱনতো ঈশ্বৰে যিমান আমি বিশ্বাসী আছোঁ আৰু সেই বিশ্বাসী আমি দুইটা ভৰিৰ দুইটা নাৱত আমি কিমান দিন থাকিম? মই খালি ইমানখিনি ক'ব বিচাৰিছোঁ যে যদি সম্পূৰ্ণ যীশুখ্ৰীষ্টক আমি বিশ্বাস কৰোঁ, তেনেহ'লে যীশুখ্ৰীষ্টই লিখা বাক্যত মোৰ জীৱনত কৰিবলৈ কাৰণে কোনো ৰখাব নোৱাৰে। যি লিখা আছে, কাৰণ কিয় লিখা আছে? যি তুমি প্ৰাৰ্থনা কৰিছা সেইটো তুমি বিশ্বাস কৰা তুমি পালোঁ বুলি কৈ অলৰেডি লিখা আছে। কিন্তু যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ তেতিয়া আমি পালোঁ বুলি কিমানে আমি বিশ্বাস কৰোঁ? যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তুমি নিজৰ ৰূপে তুমি প্ৰাৰ্থনা কৰিছা নে ঈশ্বৰৰ গৌৰৱৰ কাৰণে প্ৰাৰ্থনা কৰিছা? সেইটো ঈশ্বৰৰ বাক্যত লিখা আছে। মোৰ বাক্যৰ মতে যোনে প্ৰাৰ্থনা কৰিব আৰু যেতিয়া ঈশ্বৰৰ বাক্য মোৰ হৃদয়ত থাকিব আৰু এই হৃদয়ত যি বাক্য থকাবোৰ মোৰ মুখৰ পৰা ওলাব, সেই মুখৰ পৰা ওলোৱা জীৱনদায়ক বাক্য বিনা কাম কৰি পেলাই কেতিয়াও উলটি নাহে বুলি কৈছে। আমি আমাৰ জীৱনত এই দুইটা যি এলিয়াই যিটো কৈছে, ইজৰাইলীসকলক কৈছে যে তোমালোকে কিমান দিন দুটা কথাত তোমালোকে থাকিবা? যদি আহা জিহুৱালৈ আহা, যদি পৃথিৱীলৈ বালৰলৈ পেলাই মূৰ্তি পূজা এইবিলাকত থাকিব বিচাৰিছা তালৈকে যোৱা। তাৰপিছতে আমি সেই উৎসৰ্গটো আমি জানো কি হৈছিলে বুলি কৈ। আৰু সেইকাৰণে ঈশ্বৰ জিহুৱাই আজিও এই মুহূৰ্ততে আমাক এটা প্ৰশ্ন কৰে, অনবৰতে আমাক প্ৰশ্ন কৰে। আৰু সেই প্ৰশ্নটো এতিয়া কোনে কৰে? পবিত্ৰ আত্মাই কৰে। কিমান দিন তোমালোকে দুইটা ভৰি দুইটা নাৱত তোমালোকে থাকিবা? মনোৱাৰ নিচিনা থাকিব বিচাৰিছা নে বাৰাকৰ নিচিনা থাকিব বিচাৰিছা? আমি আমাৰ জীৱনত কিমান দিন আমি ঈশ্বৰৰ বাক্যত চব লিখা আছে A to Z। জীৱনত যদি কিবা এটা কনফিউজ হয়, জীৱনত যদি কিবা এটা বিচাৰে, তেনেহ'লে ঈশ্বৰৰ বাক্যত চব লিখা আছে। মই তোমালোকৰ সংগে সংগে আছোঁ বুলি কৈছে। তোমালোকৰ জীৱনত যদি কিবা এটা ডাউট আছে, তেনেহ'লে ইয়াত তুমি ঈশ্বৰৰ বাক্যত সকলোবোৰ ইয়াত সমাধানবোৰ আছে বুলি কৈছে। তোমালোকৰ জীৱনত যদি অশান্তি আছে, ঈশ্বৰৰ বাক্যত শান্তি আছে বুলি কৈছে। তোমালোকৰ জীৱনত যদি অহংকাৰ আছে, এই ঈশ্বৰৰ বাক্যত পৰিষ্কাৰ কৰিবলগীয়া সকলো শুধৰণি বাক্যবোৰ আছে। এই ঈশ্বৰৰ বাক্যটো সদায় মোৰ টেবুলৰ আগত থাকে, সদায় মোৰ হাতত থাকে। কিন্তু এই ঈশ্বৰৰ বাক্যৰ লৈ পেলাই মই কিমান দূৰ সেই বিশ্বাসৰ স্তৰটোত মোৰ আগত আছে। আৰু সেইকাৰণে যি আমাক প্ৰশ্ন, আমাৰ আত্মিক জীৱনত যি ঈশ্বৰে অনবৰতে প্ৰশ্ন কৰে যে কিমান দিন তোমালোকে দুইটা স্তৰত থাকিবা। ঈশ্বৰৰ বাক্য সকলোকে আশীৰ্বাদ কৰক। আৰু আমি আকৌ অহা সপ্তাহ 6:30 লগ পাম। মই ছুটিকৈ প্ৰাৰ্থনা কৰিম আৰু আজি যি ঈশ্বৰৰ বাক্য এইটো মই সামৰণি মাৰিম। ছুটিকৈ প্ৰাৰ্থনা কৰিম। সৰ্বশক্তিমান ত্ৰাণকৰ্তা, অতি মৰমীয়াল, অতি পবিত্ৰ পবিত্ৰ প্ৰিয় প্ৰভু যীশু, সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰভু যীশু। প্ৰিয় প্ৰভু যীশু, হয় প্ৰভু, আজিও প্ৰভু আমি আমাৰ ওচৰত আমাৰ আগত প্ৰভু তোমাৰ জীৱনদায়ক বাক্য থাকে প্ৰভু। কিন্তু তথাপিতো প্ৰভু আমি সম্পূৰ্ণ ইয়াত আমি বিশ্বাস কৰিব নোৱাৰোঁ প্ৰভু। আমি আমাৰ নিজৰ মগজ লগাওঁ প্ৰভু, আমাৰ নিজৰ কথাবোৰ আমি লগাওঁ প্ৰভু যীশু। প্ৰিয় প্ৰভু যীশু, তোমাৰ বাক্যত যদি লিখা আছে এইটো সম্পূৰ্ণ হ'বই, সেই বিশ্বাসৰ স্তৰত প্ৰভু আমাক আহিবলৈ কাৰণে তুমি সহায় কৰা প্ৰভু। প্ৰত্যেকৰ জীৱনত প্ৰভু যীশু তোমাৰ যি এই বাক্য মই ঘোষণা কৰিছোঁ প্ৰভু, এই বাক্যৰ দ্বাৰাই সকলো কাৰ্যবোৰ সিদ্ধ হয় প্ৰভু, কাৰণ এই বাক্যই তুমি হয় প্ৰভু। আৰু আমাৰ জীৱনত এই সকলো শুধৰণি কৰিবলৈ কাৰণে এই বাক্যবোৰ লিখা গৈছে প্ৰভু। এই বাক্যটো আমাৰ যদি জীৱনত কিবা ভুল হৈ আছে, তেনেহ'লে আমি যে নিজৰ জীৱনটো শুধৰাই পেলাই তোমাৰ ওচৰত পৰিষ্কাৰ হৈ পেলাই আগুৱাই আহিব পাৰিম প্ৰভু। সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। ধন্যবাদৰে মোৰ এই প্ৰাৰ্থনা একমাত্ৰ ত্ৰাণকৰ্তা, অতি মৰমীয়াল প্ৰিয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত খুজিলোঁ, আমেন। অহা সপ্তাহ আমি আকৌ 1 মিনিটৰ কাৰণে অলপমান, যদি কোনোবাই কিবা প্ৰশ্ন আছে তেনেহ'লে 1 মিনিটৰ ভিতৰত কোনোবাই যদি প্ৰশ্ন কৰিব বিচাৰে, লাইভ তেনেহ'লে চেট আছে তাতে কৰি দিব। তেতিয়া সেই প্ৰশ্ন উত্তৰবোৰ হয়তো যদি এতিয়া হয়, নহ'লে অহা সপ্তাহ হয়, তেনেহ'লে আমি লাইভ সেই প্ৰশ্ন উত্তৰবোৰ দিম।
যদি 1 মিনিটৰ কাৰণে মই লাইভ থাকিম যদি কিবা প্ৰশ্ন আছে তেনেহ'লে আপোনালোকে প্ৰশ্ন কৰিব পাৰে অহা সপ্তাহ আকৌ ৰাতিপুৱা 6:30 বজাত আমি লগ পাম আৰু এইটো যি আমি এটা আৰম্ভ কৰিছোঁ এইটো আমি ঈশ্বৰৰ বাক্যটো আৰু গভীৰ ৰূপে কেনেকৈ আমি আগবাঢ়িব পাৰোঁ সেইকাৰণে আমি আৰম্ভ কৰিছোঁ আৰু আপোনালোকেও যদি নিজৰ ওচৰ চুবুৰীয়া যিবিলাকে গীৰ্জা যাব পৰা নাই তেওঁলোককো আপোনালোকে এইটো লিংকটো শ্বেয়াৰ কৰি দিব যাতে যে আমি উপাসনাটো আমি আৰম্ভ কৰিব পাৰোঁ যদি আৰু 10 ছেকেণ্ড ৰখিম যদি কাৰোবাৰ প্ৰশ্ন আছে যদি আছে তেনেহ'লে লিখিব আৰু যদি নাই তেনেহ'লে ইয়াতে সামৰণি মাৰিম আৰু যদি নাই যদি কিবা প্ৰশ্নও থাকে তেনেহ'লে আপোনালোকে পিছত গ্ৰুপতো আপোনালোকে দি দিব পাৰে বা এই ভিডিঅ'টোৰ তলতে আপোনালোকে প্ৰশ্নবোৰ দি দিব পাৰে সকলোকে এইটো চাই ধন্যবাদ